সকলোকে মই নিবেদিতাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ সৈতে পুনৰ স্বাগতম জনাইছোঁ সকলোকে। আজি আছে আমাৰ ঘৰত এটা স্পেচিয়েল দিন মানে কি আৰু আজি আমাৰ গুণগুণৰ বাৰ্থডে, মোৰ মাজু ছোৱালী আজি বাৰ্থডে ৰাতিপুৱাই এটা ফোন আহিলে। আজি ভতিজাজনীৰ ঘৰতো ভতিজাজনীৰ কেঁচুৱা এটি জন্ম হৈছিলে, ছোৱালী এজনী হৈছিলে। তাইৰো আজি শুদ্ধিকৰণ আছে, তাৰপিছত তাহাঁতৰ ঘৰলৈও যাব লাগিব। যিহেতুকে দেউতাকৰো নাইট ডিউটি আছে আৰু বাৰ্থডেটো মানে খুব বৰ বেছি আজি বিশেষ ডাঙৰ নহ'ব, এনেই সৰু সুৰাকৈ থৈ দিম। আৰু মই এতিয়া পায়স অকণ বনাওঁ বুলি লৈছোঁ, পায়স অকণ বনাইছোঁ আৰু বায়েকে কেক এটা বনাবলৈ লৈছে। আপোনালোকক কেনেকৈনো বনাইছোঁ দেখাওঁ অলপ বোলো। আৰু বাৰীলৈ গ'লোঁ, এইয়া ইমানকেইটা ফুল পাই আনিলোঁ। নিজৰ ঘৰৰ বস্তুকেইটা একদম পালেই মনটো বিৰাট ভাল লাগে। এইকেইটা আৰু এতিয়া খাম আৰু একেলগে। আমাৰ গুণগুণ এই আমাৰ বাৰ্থডে গাৰ্লজনী আৰু এইজনী আৰু ন। তেতিয়াহ'লে আজিৰ পৰা এতিয়া কেইবছৰীয়া হ'লা? 13 বছৰীয়া। বা গোটেইজনী এজনী ডাঙৰ ছোৱালী হৈ গ'ল আমাৰ নিচিনা। 13 বছৰীয়া বুলি নকয় যেন একদম কিমান কলেজত পঢ়া ছোৱালীহে হৈ গ'ল। এইটো আকৌ আমাৰ ডাঙৰ ল'ৰাটো, এইটো মোৰ ডাঙৰ ল'ৰা। আৰু নেদেখাওঁ দেহাই গা ধুই আছে। দেহাই কৈছে অ' মা মোক নেদেখাওঁ তুমি আহা। হৈছে নাই? আহা সোনকালে আহা। এইফালে মই অকণমান পায়স বনাই দিছোঁ। আৰু এইফালে এইটো মুনুৱে চকলেট কেকৰ এইটো প্লেন কেকটো বনাই লৈছে। চকলেট কেক এটাই বনাইছে, এইটো প্লেন কেকটো বনালে। এতিয়া আইচিং কৰিব আৰু তাই আইচিং কৰাৰ সময়ত দেখাই আছোঁ দেই। আৰু এইফালে মুনুৱে আইচিং কৰি আছে ধুনীয়াকৈ। আৰু এজনী আমাৰ গুণগুণ, চাওঁ গুণ দিব লাগিব সেইটো। আৰু গুণগুণৰ কেকত বোলে আজি সজাব এইটো। নেফালিবা দিয়া, বাই জমনি কৰিছে আকৌ নিদিয়া। এইটো গুণ আমাৰ ৰুণে কি বনাইছা? ৰুণে কেক। অ' চকলেট চোৰ চকলেট খাইছে, চকলেট চোৰ। আমাৰ কেক ৰেডি হৈ গ'ল। বায়েকে বনাইছে ভনীয়েকৰ কাৰণে কেক। ইমান ধুনীয়াকৈ বনাইছে কেকটো, এইটো খাবলৈও খুব টেষ্টি হ'ব বুলি ভাবিছোঁ। আৰু এতিয়া আমাৰ গুণগুণে কৈছে আৰু মানুহ মাতিবলৈ। মানুহ মানে কি আৰু আমাৰ লগৰ ছোৱালী আৰু এটা লগাবলৈ আছেই নহয়। পাহৰিছে, এইটো লগাই দিয়া, এই ছাইডত লগাই দিয়া। কোনফালৰ পৰা কাটিব? তাই এইফালৰ পৰা কাটিব নেকি? এইডোখৰত লগাই দিয়া, এইটো ছাইডত লগাই দিয়া। অঁ লগাই দিয়া, এনেকৈ লগাই দিয়া। এনেকৈ ছাইডত লগাই দিয়া। তাই দেখি খং উঠিব কিন্তু কেকটো, সেইটো দেখি পেলাই, হাতীটো দেখি। এই আৰু ফূৰ্তি আৰু এটা। কেনেকুৱা লাগিছে কেকটো জনাব দেই। আমাৰ মুনুৱে বনাইছে, মোৰ ডাঙৰ ছোৱালীয়ে বনাইছে কেক। এইটো ফ্ৰিজত ভৰাই থৈ দিয়া এতিয়া। একোৱে নাই, আমাৰ ফ্ৰিজ আজি খালী। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ মুনুমা, হেপী বাৰ্থডে টু ইউ। চলি গুচি গ'লগৈ যে এটা কথা চলি গুচি গ'লগৈ যে কৈয়ে থাকো। তাক খোৱাব লাগিছিলে, ইহে চাই আছিলে। ফটোটো কেকৰ চকলেটৰ নি?
কেক চেক ধুনীয়াকৈ কটা মেলা হৈ গ'ল, সকলোৱে খালে। খাই বৈ এতিয়া আৰু আমিও ৰেডি হৈ ওলাওঁ, সিহঁতৰ ঘৰলৈ সুধি খাবলৈ যাওঁ। তেন্তে সিহঁতৰ ঘৰত গৈ কি দেখাব পাৰোঁ আজি নাজানো, যিকণ দেখাব পাৰোঁ তাকে আপোনালোকে চাব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ 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 এটা ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে এতিয়া ময়ো ৰেডি হওঁ সিহঁতৰ ঘৰলৈ যাবলৈ, সুধিৰ ঘৰলৈ যাবলৈ। ব'লক আৰু ৰেডি হওঁ। নাই গুণগুণ, আমাৰ গুণগুণে আৰু হৈয়ে আছে ৰেডি। আৰু এতিয়া যাওঁ আৰু পৰা আহিছোঁ সিহঁতৰ ঘৰলৈ বুলি। এয়া মনোকণ, এয়া গুণগুণ। এতিয়া আমি ডিপুত তেলটো ভৰাই লৈছোঁ। তেল চেল ভৰাই মেলি আৰু একেবাৰে আপোনালোকক তাতে লগ পাই আছোঁ। জিভা উলিয়াই শুৱে নি? জিভা উলিয়াই শুৱে নি? হয় দেহাজনী, দেহাজনী উঠা উঠা। এই হাঁহি, টোপনিতে হাঁহি, টোপনিতে হাঁহি, টোপনিতে হাঁহি। ইমান টোপনি, ইমান টোপনি। একেবাৰে আৰু সুধিৰ ঘৰত আহি পাই গৈছোঁ। এয়া দেই আমাৰ এইজনী টিকলিজনী। নকৰিবা, শুব দিয়া তাইক। পুৰা শুইছে। কথা পাতিছা, কথা পাতিছা, কিমান ধুনীয়াকৈ কথা পাতিছে তাই মোৰ লগত। কথা পাতিছা হে? অ' কথা পাতিছা। এইফালে প্ৰসাদ দিলে, আমি প্ৰসাদ খালোঁ আৰু এয়া চাহ দিছে, চাহ খাইছোঁ। তাই খুব কথা পাতিছে। তহঁতক ফটো থৰি না মই নাই, ফটো মই ভিডিঅ' কৰি আছোঁ তহঁতক। আৰু এইফালে পোৱালীকেইটালৈ চাওকচোন, একদম মানে বাথৰুমটোত সোমাই আৰু সিহঁতে কি যে নকৰিছে। মই আৰু সিহঁতক দেখি একদম আমাৰ সৰুকাললৈ মনত পৰিলে। এনেকুৱা ধুনীয়া, দেখিবলৈ ধুনীয়া বাথৰুমবিলাকত যেন সোমাই এনেই ভাল লাগিব, গা নুধুলেও যেন এনেই সোমাই থাকিম, তেনেকুৱা নালাগেনে বাৰু আমাৰো আগতে। সেনেকুৱাই হৈছে আৰু সিহঁতৰো একদম মানে পূৰা ধুইছে।